উফ মূৰে কপালে একদম বিষ উঠি গৈছে। মিনতি অ মিনতি হেৰি আপুনি হাবিখনৰ পৰা খৰি লুৰি পালেহি হপায়। আহিলো পাই, বৰ ভাগৰ লাগিছে। হেৰি নহয়, পানী এগিলাচ আনাচোন। আনিছোঁ ৰ'ব, আপুনি পিৰালিখনতে অকণমান জিৰণি লওকচোন বাৰু, তেতিয়ালৈ মই জলপানকণৰো যোগাৰ অকণ ধৰোঁ। হেৰি নহয়, আজি খৰিৰ লগতে বজাৰৰ পৰা বনশাক ভালেমান গোটাই আনিছোঁ। এইখিনি যদি আজি বজাৰত বেচিব পাৰোঁ গোটেইখিনি, তেনেহ'লে ভাল কিবা এটা কিনিব পাৰিম ঘৰখনৰ কাৰণে। বেলেগ একো নিকিনিলেও যাৱতীয় বস্তু কেইপদমান লাগে বাৰু দিয়কচোন ঘৰখনত। হ'ব দিয়া, আজি যদি বজাৰত গোটেইখিনি বেচিব পাৰোঁ, তেনেহ'লে ঘৰখনৰ কাৰণে ভাল কিবা এটা লৈ আনিম। হ'ব দিয়ক। আৰু আপুনি দেখোন বহুত দিনৰ পৰা মাংস খাব মন গৈ আছিল বুলি কৈ আছিল। এতিয়া যদি পইচা অলপ বাচে, তেনেহ'লে তাৰে মুৰ্গী এটা কিনি আনিব। মোৰ মৰমৰ মানুহজনী, তেনেহ'লে আজি মুৰ্গী মাংস দি ভালকৈ এসাঁজ ডকচি খাম। আহক বিলাহী, টমেটো, কেপচিকাম, ফুলকবি, বন্ধাকবি চব তাজা তাজা লোকেল। এইপিনে আহক দাদা, এইপিনে আহক, ইয়াৰ পৰা নিয়কহি। দাদা এইফালে ফুলকবি, বন্ধাকবি, উৰহি লোকেল লোকেল। ব'লকচোন ফুলকবি আৰু বন্ধাকবি অলপ চাওঁগে। বাইদেউ আহক, শাক নিব, ঢেকীয়া, কচু শাক, মৰিচা, খুতুৰা। আহক ইয়াত তাজা তাজা শাক পাব। বাইদেউ আহক, একেবাৰে সতেজ, আজিয়ে পাৰি অনা সকলোবোৰ। আমি এইবোৰ বন শাক নাখাওঁ দেই। কোনে খায় আজিকালি এইবোৰ বন শাক? আমি এইপিনে অলপ কেপচিকাম, ফুলকবি চাওঁগে দেই। বাইদেউ আহক, বনশাক হ'লেও খাই ভালেই পাব, প্ৰচুৰ ভিটামিন আছে ইয়াত। যদি খাই বেয়া পায় তেনেহ'লে মোক পইচা ঘূৰাই যাব। আহক লৈ যাওক। বাইদেউ আহক, ফুলকবি বন্ধাকবি আহক, কেজি 30 টকা আহক। বাইদেউ আহক, লৈ যাওকহি। একদম কম দামত দি আছোঁ, মুঠা 10 টকাকে। মিনতি, আজি দেখোন গ্ৰাহক একেবাৰে নাই, একেবাৰে দেখোন বিক্ৰীয়ে হোৱা নাই আজি। তাকেহে, বেলিটোও দেখোন ভটিয়াই আহিল, বজাৰে সামৰিব হ'ল। ইমান আশা কৰি আজি ঘৰৰ পৰা ওলাই আহিছিলোঁ কিবা এটা নতুনকৈ কিনিব পাৰিম বুলি, কিন্তু আশাত দেখোন আজি চেঁচা পানীহে ঢালিল। আজি একো এটাই বিক্ৰী কৰিব নোৱাৰিলোঁ। যোৱা 2 দিন ধৰিও ভালকৈ একো বিক্ৰী হোৱা নাই। এনেকৈ হ'লে সংসাৰখন কেনেকৈ চলাম বাৰু? তাকেহে, কিমান আশা কৰি আহিছিলোঁ নতুন কিবা এটা কিনিম বুলি, কিন্তু ক'তা। হেৰি বৰুৱাক দেখিছেনে বাৰু? তাহাঁতৰ দোকানখন দিনে দিনে দেখোন দুপক দুপে উন্নতিহে হৈ গৈছে, আৰু আমাৰ যি দেখিছোঁ এনেকৈ নহ'ব, নতুন কিবা এটা উপায় শীঘ্ৰেই উলিয়াব লাগিব। চাওক, ইমান মৰম লগা ল'ৰা ছোৱালীহাল। এহেঁতি ইয়াত ইমান ধুনীয়াকৈ শুই আছে যে, মুখকেইখন দেখি দেখোন তাহাঁতক বহুত ভাগৰুৱা যেন লাগিছে। কাৰ ভাগৰুৱা ল'ৰা ছোৱালী, ইমান মৰম লগা। পিছে ইয়াত ৰাস্তাত ইহঁতক মাক দেউতাকে কিয় এৰি দিছে? তাকেহে, মাক বাপেকবোৰো যে আৰু কেনেকুৱা দেই। মাইনাহঁত, উঠাচোন উঠা। মাইনাহঁত, উঠা আকৌ, ইয়াত কিয় শুই আছা? আমি বজাৰৰ পৰা ঘৰলৈ বুলি বাট লৈছিলোঁ। ইয়াত তোমালোকক শুই থকা দেখি আমি বোলো তুলি দিওঁ। পিছে তোমালোক ইয়াত অকলে অকলে ৰাস্তাত কিয় শুই আছা? পাছফালে যে দেখিছে, সেইটোৱে আমাৰ ঘৰ। আপোনালোক আহিছে যেতিয়া ভালেই হ'ল। কিন্তু তোমালোক ইয়াত ৰাস্তাত কি কৰি আছা? আমাৰ দেউতা ঢুকুৱা আজি কেইবামাহো হ'ল। বজাৰতে দেউতাৰ বাচনৰ দোকান এখন আছিল। আমাৰ মায়ে সেইখন চলাই আছিল। আজি 1.5 মাহমান হ'ল। আমাৰ মাৰো গা বেয়া, সেইবাবে আমি ইয়াত ঘৰৰ সন্মুখত বাচন বেচিব বুলি ৰখি আছো। আপোনালোকে আমাৰ ইয়াৰ পৰা কেৰাহী এটাকে কিনি লওক না। কিন্তু মাইনাহঁত, আমাক কেৰাহী নালাগে নহয়, আৰু আমাৰ ওচৰত পইচাও নাই কেৰাহী কিনিব। খুৰী, বহুদিন হ'ল আমি ভালকৈ একো খাবলৈ পোৱা নাই। আপুনি কেৰাহী এটা ৰাখক না, তেতিয়া আমি এটলিষ্ট কিবা এটা খাব পাৰিম। কিন্তু কেৰাহী কিনাৰ জোখাৰে আমাৰ ওচৰত পইচা নাই নহয় মাইনাহঁত। আজি ভালকৈ একো এটা বজাৰত বিক্ৰীয়ে নহ'ল। খুৰা, আমাক পইচা নালাগে, নহ'লে আপোনালোকৰ ওচৰত কিবা খোৱা বস্তু থাকিলে তাকে দিয়ক, আৰু কেৰাহীটো লৈ যাওক। এনেকুৱা কেৰাহী খালি এটা পিছে আছে, আৰু দেউতাই কৈছিল এইটোৰ বোলে কোৱালিটি বহুত ভাল। পিছে আমাৰ ওচৰত বন শাক আৰু মিঠাই অলপহে আছে দিবলৈ, আৰু বেলেগ একো নাই। হ'ব খুৰী, হ'ব, আপোনালোকে আমাক তাকে দিয়ক, আৰু এইটো লৈ যাওক। হ'ব বোপাই, ভগৱানে তোমালোকৰ মংগল কৰক।
হেৰি আজি আমি ইমান আশা কৰি গৈছিলোঁ ভালছে বিক্ৰীও হ'ব আৰু লগতে কিবা এটা কিনিব পাৰিম বুলি কিন্তু শেষত গৈচোন চব ফুটুকাৰ ফেনহে হৈ থাকিল এইবোৰ চব ভগৱানৰ লীলা বুজিছা ল'ৰা ছোৱালী হাললৈও বেয়া লাগে দিয়াচোন আজি আমি তাহাঁতক শাক পাতখিনি দি অহা বাবে তাহাঁতৰ পেটলৈও খুটকণ অকণমান যাব পিছে মই এতিয়া খোৱাহে বনাওঁ দেই কিনো বনাম বাৰু একোৱেই নাই দেখোন সেই বন শাক আৰু ভাতকে বহাব লাগিব মাংস কোনো অনা নহ'লে আজি হেৰি নহয় নহ'লে তুমি এটা কাম কৰা তুমি ভাত আৰু শাককণকে বহোৱা মই তিনিআলিৰ পৰা গৈ মাংস অকণ লৈ আহোঁ অঁ হ'ব যাওক হৈ গ'ল পাই এখেত দেখোন আহি পোৱাহিয়ে নাই এটা কাম কৰোঁ কেৰাহীখন নমায়ে দিওঁ মিনতি এয়া মাংসকণ লোৱা মই হাত ভৰিকেইটা ধুই আহোঁ দিয়ক থাকতে বহাই দিওঁ এই হৰি এইবিলাক কি হেৰি ক'ত আছে চাওঁ এইফালে আহকচোন চাওক সি এইবোৰ কি হৰা কি হ'ল ইমান টেটুফালি চিঞৰিছা কিয় হে কৃষ্ণ এইবিলাক দেখোন চব সোণ এইবিলাক ক'ৰ পৰা আহিল মই মাংসখিনি কেৰাহীত বহুৱাৰ পিছতে যেতিয়া উতলটো আহিব ধৰিছে তাৰ পিছতে দেখোন মাংসখিনি নাইকিয়া হৈ চব সোণ হ'ব ধৰিল কি কোৱা ইয়াৰ আগত তুমিতো শাকখিনিও বনাইছিলা তেতিয়া কি সোণ হোৱা নাছিল নেকি নাইতো একোৱে হোৱা নাই খালি মাংসখিনি দিয়াৰ লগে লগেহে এনেকুৱা হ'ল বা তাৰমানে এই কেৰাহীখন যাদুৰ কেৰাহী ইয়াত মানে অকল মাংস দিলেহে সোণ হয় বাকী বস্তুবোৰ দিলে সোণ নহয় তাৰমানে আমি এতিয়া কেৰাহীখনত মাংস দি চব সোণ ল'ব পাৰিম তাৰমানে আমি এতিয়া ধনী হৈ যাম আমাৰ আৰু দুখৰ দিন গ'ল ব'লা এতিয়া শাক ভাত খাই শুই যাওঁ কাইলৈ আকৌ মুৰ্গীৰ যোগাৰ কৰিব লাগিব ক'ৰবাৰ পৰা মিনতি মুৰ্গী কিনি আনোতে দেখোন আমাৰ হাঁচতীয়া যিমান টকা আছিলে চব শেষ হৈ গ'ল এতিয়া আকৌ নতুনকৈ কিনিবলৈ ক'ৰ পৰা টকা পাওঁ এনেকে নহ'ব কিবা এটা উপায় উলিয়াব লাগিব এই সৰু ল'ৰা ছোৱালী দুটাই যাদু কেৰাহীখন আমাক দি বৰ ভাল কাম কৰিছে একেবাৰে সাক্ষাৎ লক্ষী আমাৰ ঘৰলৈ আহিছে মুৰ্গী কেৰাহীত ৰান্ধি আমি আৰু সোণ গোটাব লাগিব তাৰপিছত আমি ঘৰটো বনাম গাড়ী এখনো ল'ম তাৰপিছত যিমান হাঁচতীয়া বয় বস্তু লাগে চব ল'ম এতিয়া আৰু আমাৰ দুখৰ দিনৰ অন্ত পৰিল আমিও বৰুৱাহঁতৰ নিচিনা ধনী হ'ম এটা কাম কৰোঁ বুজিছা মই গাঁৱৰ পৰা ডেইলি এটা মুৰ্গী চুৰ কৰি আনো ৰাতি মনে মনে যাম কোনেও গম নাপাব হ'ব সেইটোৱে কৰা যাওক আৰু নহ'লেতো বেলেগ উপায় নাই ৱাও ইমানবোৰ সোণ দেখিয়ে ভাল লাগি গৈছে এতিয়া আমি গাঁওখনৰ ভিতৰতে চহকী বনি যাম পিছে তাৰ কাৰণে আমাক আৰু সোণ লাগিব মই আৰু মুৰ্গী গোটাব লাগিব এই হেৰি নহয় আপোনালোকে কথাটো মন কৰিছেনে নাই বাৰু এই কেইদিনমান ধৰি যে আমাৰ গাঁৱৰে চবৰে ঘৰৰ পৰা মুৰ্গীবোৰ নোহোৱা হৈ গৈছে পাই আমাৰ ঘৰ এতিয়ালৈকে 3টা মুৰ্গী নোহোৱা হৈছে আমাৰ ঘৰৰ মুৰ্গী নোহোৱা হৈছে 4টা নাই আমাৰ ঘৰৰ ওচৰৰ মানুহকেইঘৰেও কৈ আছিলে মুৰ্গী নাই বুলি পিছে আজিলৈকে আমাৰ গাঁৱত এনেকুৱা চুৰি হোৱা নাই কোনে এই কামটো কৰিব পাৰে বাৰু প্ৰত্যেক ৰাতি চবৰ ঘৰৰ পৰা এটা মুৰ্গী নোহোৱা হৈছে আমি এটা কাম কৰিব পাৰোঁ আজি ৰাতিটো নোহোৱাকে আমি পহৰা দিওঁচোন চাওঁ কোনেনো মুৰ্গী চুৰ কৰিব আহে এইটো দেখোন ভোলা তাৰমানে মুৰ্গী চুৰটো ইয়ে খুৰা বলকচোন বলক ইয়াত গৈ গৰু পিটন এটা লগাই দিওঁ নাই এতিয়া তাক মাৰিব নালাগে এটা কাম কৰোঁ তাক ফ'ল' কৰোঁ সিনো মুৰ্গী লৈ কি কৰে আমি চাওঁ পটাপট ঘৰ যাওঁ কোনোবাই দেখাৰ আগতে আজি আপুনি মুৰ্গী কেইটা চুৰ কৰিব পাৰিলে আজি বেছি নাপালো 2টাহে আনিলো হ'ব বলক এতিয়া কেৰাহীখনত বহাই দিওঁ দেখিছা তাৰ ঘৰত এইবোৰ ইমান সোণ এইবোৰ ক'ত পালে হয় 100% চিয়ৰ কবাৰ পৰা চুৰি কৰি আনিছে চালা হাৰামজাদা এতিয়া যি দেখিছো উৰহীৰ কৰবাতহে ওলালে মানে মুৰ্গী চুৰিৰ বাহানাত মানুহৰ ঘৰৰ পৰা সোণহে চুৰ কৰি আছিল ইমান দিন খুৰা বলক ভিতৰলৈ বলক ইয়াত ধোলাই এটা লগাই দিওঁ আজি আপোনালোকে ৰাতিখন ইয়াত যে চালা হাৰামজাদা নিমখখোৰ ইমান দিন আমাৰ ঘৰৰ পৰা সোণ চুৰ কৰি আনি ইয়াত ৰাখিছিলি আমিতো ইমান দিন তোক মুৰ্গী চুৰ বুলি ভাবি আছিলো তোৰ ঘৰ আহিহে ওলাইছেহি উৰহীৰ উৰটো মই সোণ চুৰ নাই কৰা ধৰ এক মাৰ মৰিলো ঐ মানুহটোক নেমাৰিব আমি সোণ চুৰ নাই কৰা নেমাৰিব আৰু মাৰ
ইয়াৰ ঘৰৰ চব সোণ পাতি লৈ যাব লাগিব আৰু ঘৰৰ চব বস্তু বাহিনী ভাঙি থৈ যাওঁ ব'ল ভাং ভাং চব ভাং এফালৰ পৰা তাৰ ঘৰৰ বস্তু চব ভাং আমাৰ বস্তুবোৰ নেভাঙিব সোণবোৰ নিনিব 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 আমাৰ সোণবোৰ নিনিব আমাৰ বস্তুবোৰ নেভাঙিব 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 আমাৰ কেৰাহীখন নেভাঙিব আই ঐ নিলে নিলে চব বস্তু নিলে আমাৰ চব সোণবোৰ লৈ গ'ল বস্তু বাহিনী ভাঙি থৈ গ'ল আমাৰ কেৰাহীখনো ভাঙি থৈ গ'ল হাই ঐ কি হ'ব এতিয়া আমাৰ চব শেষ কৰি থৈ গ'ল আমাৰ কেনেকে খাম কেনেকে জীয়াম এতিয়া বেছি লোভ কৰিছিলোঁ আমি সেইবাবে আজি আমি লোভৰ ফল পালোঁ এনেই নকয় নহয় লোভেই পাপ পাপেই মৃত্যু বুলি